আগন্তুক অসম বিধানসভা নিৰ্বাচনলৈ বেছ কিছুদিন থাকিলেও ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে প্ৰাক নিৰ্বাচনী কুচকাৱাজ। ৰাজ্যৰ বিভিন্ন সমষ্টিৰ সমান্তৰালকৈ শাসক বিৰোধী উপপক্ষই নগাঁও জিলাৰ ধিং সমষ্টিত চলাইছে নিৰ্বাচনী কুচকাৱাজ। নিৰ্বাচনী কৰ্মশালা, যোগদান সভা, সজাগতা সভা আদি বিভিন্ন কাৰ্যসূচীৰ মাজেৰে সমষ্টিৰ ৰাইজৰ মাজত এই প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। ইয়াৰ মাজতে নগাঁও জিলাৰ ধিং সমষ্টিৰ মইৰাধজত আজি কংগ্ৰেছ দলে এখনি সজাগতা সভা অনুষ্ঠিত কৰে। মইৰাধজ মণ্ডল কংগ্ৰেছৰ সভাপতি আব্দুল ছালামৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশিষ্ট সমাজকৰ্মী ৰাইহান উদ্দিন চৌধুৰী, অতুল মহন্তকে ধৰি কেইবাজনো ভাষণ প্ৰদান কৰে। সহস্ৰাধিক লোক উপস্থিত থকা এই অনুষ্ঠানত সমাজকৰ্মী ৰাইহান উদ্দিন চৌধুৰীয়ে সভাত উপস্থিত বিশিষ্ট আৰু বয়োজ্যেষ্ঠ ব্যক্তিসকলক গামোচাৰে সম্বৰ্ধনা জনায়। মইৰাপাৰীৰ পৰা ৰফিকুল ইছলামৰ ৰিপৰ্ট। আবুল কাশেম এতিয়া আমাৰ ৰঙালী গাঁৱৰ পৰ্যায়ত আমি ক'ব পৰা নাই, মাইক এলাউন্সত আমি ক'ব পৰা নাই। আমাৰ এইটোৱে মানে ফোনতহে আমি কথা বতৰা পাতিছিলোঁ। যদিও ফোনত কথা পতা পাইছোঁ, অসংখ্যক মানুহ হৈছে, প্ৰায় 300ৰ ওচৰত মানুহ হৈছে। গতিকে আমাৰ ইয়াত যদি আমাৰ ৰেহান চৌধুৰী চাহাবে টিকেট পায় আৰু যদি দলে টিকেট নিৰ্ধাৰিত কৰি দিয়ে, তেতিয়াহ'লে আমাৰ 99% ভোট আমি ইয়াৰ পৰা দিব পাৰিম, অসংখ্যক ভোট আমি দিব পাৰিম বুলি আমাৰ এটা 100% আমাৰ আশা আছে। প্ৰথমতে 3 নম্বৰ 4 নম্বৰ ৱাৰ্ডৰ কিছুমান বিশিষ্ট ব্যক্তিয়ে মণ্ডলৰ সভাপতি আছিল, বন্ধু বাবুল কাশেম, তেনেকুৱা কেইবাজনে মিলি পেলাই মোক ক'লে আহক এদিন আমাৰ লগত ৰাইজৰ লগত কথা বতৰা পাতোঁ। সেই মৰ্মে আজি আহিলোঁ, ৰাইজে মাতিছে আহিলোঁ, ৰাইজৰ লগত কথা বতৰা পাতিলোঁ। আৰু ৰাইজৰ পৰাতো এই মুহূৰ্তত মোৰ দুৱা আৰু আশীৰ্বাদ বিচৰা কথা, অন্যতো আৰু কথা নাই। কিন্তু মোৰ এটা কথা বিশ্বাস কি জানে, আচলতে ৰাইজে যদি বিচাৰে চব হয়। গতিকে আমাৰ দলীয় নেতৃত্বই ৰাইজৰ যিবিলাক কথাৰ ওপৰত বেছ কৰি এইবাৰ প্ৰাৰ্থিত্ব দিব বুলি ইতিমধ্যে কথা বতৰা চলি আছে। বিভিন্ন উইচ দি পেলাই আপোনাৰ চলাইছে, এটা অভিযানো চলাইছে সমষ্টিত। গতিকে মই এইকাৰণে ৰাইজৰ ওচৰত ঘূৰিছোঁ। ৰাইজে যেতিয়া বিচাৰিব দলে নিশ্চিতভাৱে প্ৰাৰ্থিত্ব দিয়াৰ কাৰণে চিন্তা কৰিব। আৰু মই আশাবাদী ৰাইজে যেনেদৰে মোক সঁহাৰি দি আছে, দলে মোক প্ৰাৰ্থিত্ব দিব।